क'क्राझाराव कभिड-19 थासारिखौ लानानै रिभिउ मिटिं खुंदों। शनिबाराव क'क्राझार कमार्स कलेजाव आसामनि सुबुं अनसायथि बिफाननि मन्थ्रि प्रमिला रानी ब्रह्मनि आफादगिरि मासि सामलायनायाव कभिड-19 थासारि आरो क'क्राझार जिल्लायाव क्वारेन्टाइन सेन्टार लाखिनाय आरो जौगालु बिथांखिफोरनि खामानि मावफुंनायखौ लानानै क'क्राझार जिल्लानि जिल्ला बेंगिरि भास्कर फुकन, एसपि राकेश रन्जनजों लोगोसे क'क्राझार सोनाब जनजाति बिधानसभा बियाबनि एमएलए रबिराम नार्जारी, 28 नं गसाइगाव बिधानसभा बियाबनि एमएलए माजिन्द्र नार्जारी आरो गुबुन गुबुन बिफाननि गोजौ थाखोनि बिबानगिरि आरो मावफारियाफोरखौ लानानै गुवारै सावरायज्लायो। যেটো কোৱাৰেণ্টাইন চেণ্টাৰ আছে, কোৱাৰেণ্টাইন চেণ্টাৰ পূৰা নিজে ওলোৱাটো এটা ক্ৰাইম। আমি আইনৰ মতে ব্যৱস্থা লৈছোঁ আৰু তেওঁলোকৰ বিৰুদ্ধে আমি কেছ ৰেজিষ্টাৰ কৰিছোঁ। আৰু এইটো আনফৰ্চুনেট আছিলে। লগে ইনফৰ্মেশ্যন পোৱাৰ পাছত আমি নিজে গৈ আৰু আমাৰ টিম নিজে লগত লৈ গৈ তেওঁলোকক এপ্ৰিহেণ্ড কৰা হৈছে আৰু লেটাৰ যিটো আছে তেওঁলোক কোৱাৰেণ্টাইন চেণ্টাৰত পঠোৱা হৈছে। জিলাখনে কিমানখন চেণ্টাৰ বনোৱা হৈছে ইতিমধ্যে কোৱাৰেণ্টাইন যিসকল আহিছে বাহিৰৰ পৰা? বহুত ডিফাৰেণ্ট জেগা এতিয়া যিটো আছে এইটো ডিচেণ্ট্ৰেলাইজ কৰা হৈছে আৰু কিয়নো কোকৰাঝাৰত ঠাই অলপ কম আছিলে সেইকাৰণে জেগা কোৱাৰেণ্টাইন চেণ্টাৰ বনোৱা হৈছে আৰু ৰাইজৰ সুবিধা মতে মানুহক তাত প্লেচ কৰা হৈছে। কিমান সংখ্যক আছে বৰ্তমান? এতিয়া একজেক্টলি ডেটা নাই, তথাপিও যিটো আছে অলপ চেঞ্জ হৈ থাকে। এইটো সেইকাৰণে এতিয়া যিটো আছে বেলেগ ডিষ্ট্ৰিক্টৰ মানুহক ছেপাৰেটলি পঠোৱা হৈছে। এতিয়া কোকৰাঝাৰ, চিৰাং এণ্ড বাক্সাৰ মানুহ আমাৰ ডিষ্ট্ৰিক্টত আছে। ঠিক আছে, থেংক ইউ। আজি দিনলৈ বহুতখিনি সংখ্যক কোৱাৰেণ্টাইন চেণ্টাৰ আছে, কি ব্যৱস্থা? তাৰমানে এটা অলপ লেকিং হৈছিলে, যে যিটো লেকিঙৰ কাৰণে গাঁওবাসীয়ে অলপ চিন্তা কৰিছিল। সেইটোৰ কাৰণে আজি অলপ ৰিভিউ কৰা হ'ল যে তেওঁলোকৰ যিবিলাক মানে আমাৰ কোৱাৰেণ্টাইন চেণ্টাৰবিলাকত থাকিছে তেওঁলোকৰ চব কালেক্ট কৰাৰ পিছত তেওঁলোকক পঠিয়াই দিয়াটো অলপ গাঁৱৰ মানুহবিলাকে অলপ অসুবিধা পাইছে, চিন্তা কৰিছে। সেইকাৰণে আজি আমি সিদ্ধান্ত ল'লোঁ যে ৰিজাল্ট নাহালৈকে আমি তেওঁলোকক কোৱাৰেণ্টাইন চেণ্টাৰতে ৰাখিম। সেইটোৱে আছিলে, যাতে আমাৰ ফুড ছাপ্লাই দিয়াটো টাইমত হয়, কোৱালিটি আৰু কোৱান্টিটিত যাতে মানে ছাফিচিয়েণ্ট হয়। সেইটোৰ কাৰণে আমি আজি সিদ্ধান্ত ল'লোঁ। ক'ৰবাত যদি প্ৰব্লেম হৈছে সেই প্ৰব্লেমবিলাক আমি আলোচনা কৰিছোঁ, বিশেষ একো নাই। এতিয়া আমাৰ প্ৰেছাৰটো কমি আহিছে। বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত থাকিবলৈ লৈছিল। আগত আমাৰ মাননীয় মন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা ধৰণৰ সুবিধা কৰি দিলে যে নিজৰ ডিষ্ট্ৰিক্টত বাহিৰৰ প্ৰৱাসী অসমীয়াসকলে নিজৰ ডিষ্ট্ৰিক্টত থাকিব। সেইটো খোৱাৰ পিছত ধুবুৰী ডিষ্ট্ৰিক্টটো আমাৰ পৰা গুচি গ'ল, বঙাইগাঁও গ'ল। তাৰ কাৰণে আমি অলপ মানে পাতল হ'বলৈ পাৰিছোঁ। সেইকাৰণে আগৰ অসুবিধাবিলাক একদম মুৰামুৰি ইমান মানুহ আহিছে, সেইটো কণ্ট্ৰল কৰাটো আমাৰ কাৰণে দিগদাৰ আছিল। সেইকাৰণে আগত অলপ লেকিং আছিল, এই লেকিংটো এতিয়া আমাৰ নাই। তথাপিও মানে অহা মানুহবিলাকক যাতে সময়ত আমি তেওঁলোকক খাদ্য দিব পাৰোঁ, তাৰ কাৰণে আমি আজি সিদ্ধান্ত লৈছোঁ বা আলোচনা কৰিছোঁ। আৰু আগলৈ আহিবলগীয়া ধুমুহাৰ কাৰণে আহিবলগীয়া বিপদ, বানপানীৰ কাৰণে আহিবলগীয়া বিপদ, এই বিপদৰ কাৰণে আমি যাতে প্ৰিপাৰেশ্যন ল'ব পাৰোঁ। যে বানপানী হ'লে মানুহবিলাকৰ যাতে হাহাকাৰ নহয়, কোৱাৰেণ্টাইন চেণ্টাৰত মানে কাম কৰি যাতে আমাৰ অফিচাৰবিলাকে সেইফালে মনোযোগ নিদিয়াকৈ নাথাকে, তাৰ কাৰণে এইবিলাক চিন্তা কৰি আজি আগতীয়া আমি আলোচনা কৰিছোঁ কেনেকৈ আমি টেকেল কৰিম। ইয়াৰ ওপৰতহে আমি বেছি আলোচনা কৰিছোঁ। থেংক ইউ। আমাৰ প্ৰায় এই কোকৰাঝাৰ চাব ডিভিজন, পৰ্বতজোৰা চাব ডিভিজন আৰু গোসাইগাঁও চাব ডিভিজন মিলি পেলাই প্ৰায় আমাৰ সকলোখিনি মিলি আমাৰ প্ৰায় 40টা আমাৰ তেনেকুৱা কোৱাৰেণ্টাইন চেণ্টাৰ আছে। মূলতে আমাৰ চাইটোৱে প্ৰধান চেণ্টাৰ আছিল, কিন্তু আমি যিহেতু আপোনালোকে গম পায়ে এইটো এটা জ'নেল স্ক্ৰিনিং চেণ্টাৰ আছিল। আমি 9খন ডিষ্ট্ৰিক্টৰ মানুহ ইয়াত আমি ৰাখিছিলোঁ। সেই সময়তে আমি বহুত বেছি মানুহ আমি ৰাখিবলগীয়া হোৱাৰ কাৰণে আমি চাইটোৰ বাহিৰেও আমি এইবিলাক চেণ্টাৰ আমি খুলিবলগীয়া হ'ল। ঠিক তেনেকৈ আমি গোসাইগাঁৱটো খুলিলোঁ আৰু আমাৰ পৰ্বতজোৰাটো খুলিলোঁ। কিন্তু এতিয়া ইতিমধ্যে এটা সিদ্ধান্ত হ'ল যে
আমি মাত্ৰ 3খন জিলাৰ মানুহ এতিয়া ৰাখি আছোঁ, যিবিলাক ৰোডেদি আহিছে, ৰাস্তাদি যিবিলাক আহিছে। আমাৰ কোকৰাঝাৰ, চিৰাং আৰু বাস্কা ডিষ্ট্ৰিক্টৰ মানুহখিনি ৰাখিছোঁ। আৰু ট্ৰেইনত অহা যিখিনি মানুহ, সেইখিনি মানুহ খালি কোকৰাঝাৰ মানুহখিনি আমি ৰাখিছোঁ। সেয়েহে আমি এতিয়া আশা কৰিব পাৰোঁ যে আগতকৈ যিটো ভিৰ হৈছিল আৰু যিটো কাৰণে আমাৰ ধৰক কোকৰাঝাৰ চেণ্টাৰটোত মানে অত্যন্ত বেছি আমাৰ এটা মানে হেঁচা এটা হৈছিল, সেই হেঁচাটো এতিয়া কমিব বুলি আমি এটা মানে আমাৰ এটা বিশ্বাস এটা হৈছে এতিয়া। আৰু ইতিমধ্যে আপোনালোকক গম পাই চাগে, আজি যোৱা 3 দিনৰ পৰা শ্ৰীৰামপুৰ গেটৰ পৰা মানুহ যথেষ্টখিনি কমি গ'ল। আগতে যিখিনি মানুহ আহিছিল ধৰক আজি 3 দিনৰ আগলৈকে, আজি যোৱা 3 দিনৰ আছে বৰ্তমান ধৰক আজিৰ দিনত মই আমাৰ SDO চিভিলে মোক এতিয়া খবৰ দিলে আজি ৰাতিপুৱালৈকে দেই। এতিয়া হয়তো ফিগাৰটো আকৌ বৰ ডাইনেমিক ফিগাৰ, মানে ধৰক সঠিকভাৱে ধৰক পিছবেলাহে কথাটো মানে নিৰ্ণয় কৰিব পাৰি। কিন্তু এতিয়ালৈকে কিন্তু মাত্ৰ এতিয়ালৈকে 50জন মানুহে আজি আহিছে। ঠিক তেনেকৈ কিন্তু আপুনি ধৰক মানে গোটেই ধৰক এভাৰেজ এতিয়া আজি ধৰক কালি এই 3 দিনত মানে খুব কম, তাৰমানে ধৰক 400-500 মানুহে গোটেই দিনটোত আহিছে। এতিয়া ইয়াৰ আগতে কিন্তু যেতিয়া মেক্সিমাম মানুহ আহিছিল প্ৰায় 4000 মানুহ আহে, মানে গোটেই অসমৰ বিভিন্ন জেগালৈ যাবলৈ প্ৰায় 4000 মানুহ আহে এটা ভিৰ। এতিয়া কমি মাত্ৰ ধৰক 400-500 মানুহ এতিয়া আহিছে। তো এই ৰাস্তাৰ ভিৰটো অলপ কমিছে, কিন্তু ট্ৰেইনৰ ভিৰটো বাঢ়িছে। ট্ৰেইনটো যেতিয়া খুলি দিয়া হ'ল, ট্ৰেইনৰ লাইনেদি মানুহবিলাক আহি আছে এতিয়া। তো সেয়েহে আমি আমাৰ ইয়াত কোকৰাঝাৰতো আমাৰ যিবিলাক ধৰক খাদ্যলৈ বা থকালৈ আমি একদম সমস্যা নাই বুলি নকওঁ, কেতিয়াবা আমাৰ সমস্যা হৈ যায়। কিন্তু আমি যিমান দূৰ সম্ভৱ আমাৰ সেইধৰণে আমি কমিটি গঠন কৰিছোঁ আৰু প্ৰত্যেকটো স্তৰতে আমি এনেকুৱা ধৰণৰকৈ আমি আমাৰ এটা পৰিকল্পনা কৰি থৈছোঁ, যাতে কিবা এটা সাধাৰণ এটা অসুবিধা হ'লেও আমি যাতে ততাতৈয়াকৈ আমি সেই অসুবিধাটো আমি হেৰি কৰিব পাৰোঁ, মানে সমাধান কৰিব পাৰোঁ। এইটো আমি কৰি আছোঁ। আৰু এটা ইমান ডাঙৰ এটা বৃহৎ এটা প্ৰকল্প এটা ধৰক সুচাৰুৰূপে নিয়াৰ ক্ষেত্ৰত কিছু নিশ্চয় সমস্যা হ'বই। আমি যিমান দূৰ সম্ভৱ কিন্তু আমি আজিলৈকে মই ক'ব পাৰোঁ যে প্ৰায় আমি সফলভাৱে আমি এইটো আমি পৰিচালন কৰি আছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছেই যে আমাৰ মই আপোনালোকক কৈছিলোঁ 40টা যি চেণ্টাৰ আছে তাত এতিয়া মানে এতিয়া বেছি সংখ্যক এতিয়া কিন্তু ট্ৰেইনৰ যাত্ৰীহে আহি আছে। তো এইখিনি মই ক'ব বিচাৰোঁ, আমাৰ কোকৰাঝাৰ জিলাত এতিয়া আমাৰ যিখিনি মানুহ ধৰক এতিয়া আছে, আমি যিমানখিনি আমাৰ গভৰ্ণমেণ্টৰ যিটো ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ SOP বুলি যিখন কয়, সেইখনৰ মতেই আমি কৰি গৈ আছোঁ, যাতে আমাৰ